নমস্কাৰ, মই ডক্টৰ স্বাগতা বৈশ্য, প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ, নলবাৰী মেটাৰ্নিটি হস্পিটেল, সাৰথি হস্পিটেল, নলবাৰী। আজি মই আপোনালোকৰ লগত গৰ্ভৱতী মহিলাসকলৰ বিষয়ে কিছু সৰু সৰু কথা আলোচনা কৰিবলৈ আহিছোঁ। পোনপ্ৰথমতে মই চাৰ্ভিন চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যে মানুহখিনিৰ কাৰণে এনেকুৱা এটা প্ৰগ্ৰেম এটা আৰম্ভ কৰিছে। এতিয়া প্ৰেগনেণ্ট হোৱা বা গৰ্ভৱতী হোৱা সকলোৰে বাবে এটা ডাঙৰ খবৰ, গুড নিউজ এটা। গতিকে কিন্তু যিহেতু আমি এতিয়া জানো আমাৰ গোটেই পৃথিৱীত কি কি অসুবিধা চলি আছে, ক'ভিড চবতকৈ ডাঙৰ কথা, এতিয়া COVID-19ৰ সময়ত আৰু আমাৰ অসমত যিটো বানপানীৰ সমস্যা, এইখিনি সময়ত হয়তো যিখিনি মহিলা গৰ্ভৱতী হৈছে তেওঁলোকৰ মনত বহুতো প্ৰশ্ন উৎপন্ন হয়, বহুতো ভয় যে আমি কেনেকৈ থাকিব লাগে, আমি কি কৰিলে ভাল হ'ব এই সময়ত। গতিকে প্ৰথমতে আমি আলোচনা কৰিম যে এই সময়ত কি প্ৰিকশ্যনছ বা কি সাৱধানতা এগৰাকী গৰ্ভৱতী মহিলাই অৱলম্বন কৰিব লাগে। COVID-19 আৰু বানপানী দুটাই বেলেগ বেলেগ কথা, কিন্তু প্ৰথমতে আমি COVID-19ৰ বিষয়ে কওঁ বাৰু। প্ৰথম কথা হ'ল যে প্ৰেগনেঞ্চি নিজে এটা ইমিউনো কম্প্ৰমাইজ ষ্টেট, মানে আমাৰ দেহৰ ইমিউনিটিটো প্ৰেগনেঞ্চিৰ সময়ত এনেই কম থাকে, যে যিটো আমাৰ দেহৰ বীজাণুৰ প্ৰতি যুদ্ধ কৰিব পৰা শক্তি সেইটো এইটো সময়ত অলপ কম হৈ থাকে। আৰু আমি যিখিনি এতিয়াও আচলতে COVID-19ৰ বিষয়ে বহুতখিনি ৰিচাৰ্চ হ'বলৈ বাকী আছে, কিন্তু যিখিনি আমি গম পাইছোঁ তাৰ ভিত্তিত ক'ব পাৰি যে ই এটা ৰেছপিৰেটৰী ডিজিজ বা কাহিলে বা হাঁচিয়ালে যিবোৰ উশাহৰ পৰা যিবোৰ কণিকা উৎপন্ন হয় তাৰ পৰা বেছিকৈ স্প্ৰেড হোৱা বুলি কোৱা গৈছে। এতিয়া কেনেকৈ ধৰণে আপুনি সাৱধান হ'ব যাতে আপোনাৰ ইয়াৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। প্ৰথম কথা হ'ল যে অ'ভাৰ ক্ৰাউডেড জেগাত নাযাব, বা খুব বেছি য'ত ভিৰ হৈছে, য'ত বহুত মানুহ জনসমাগম হয়, তেনেকুৱা জেগাত যাতে প্ৰেগনেণ্ট মহিলাগৰাকী নাযায়। আচলতে এইটো সময়ত প্ৰেগনেণ্ট মানুহগৰাকী বেছি বাহিৰলৈ নোযোৱাটোৱে ভাল, আৰু যদি অত্যন্ত দৰকাৰী হৈছে যে যাবই লাগিব কিবা কাৰণত, তেতিয়াহ'লে তেওঁ যাতে সদায় মাস্ক পৰিধান কৰে, আৰু মাস্ক সদায় মুখ আৰু নাক দুটাই ঢাকি থকাকৈ পিন্ধিব লাগে। তাৰপিছত হ'ল নিজৰ মাস্কখন বাৰে বাৰে আপুনি হাতেৰে চুই নাথাকিব, বাৰে বাৰে খোলা পিন্ধা এইবোৰ কৰি নাথাকিব। সদায় ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক। যদি আপুনি কাৰোবাৰ লগত কথা পাতিবলগীয়া হৈছেও বাহিৰত, যাতে আপুনি মিনিমাম 1 মিটাৰ দূৰৰ পৰাই কথা পাতে। তাৰপিছত সদায় বেমাৰৰ লক্ষণটো অলপ জানি থোৱা উচিত, কাৰণ কি দেখা গৈছে যে নৰ্মেল যোনটো এইটো সময়ত চৰ্দি কাহ হয় আৰু ক'ভিড দুটাৰে লক্ষণ আৰম্ভণিতে প্ৰায় একেই হয়। গতিকে যদি আপুনি এনেকুৱা কিছুমান চিমটমছত ভুগিছে যে আপোনাৰ চৰ্দি হৈছে, অলপ জ্বৰ হোৱা যেন লাগিছে, ডায়েৰিয়া হৈছে, তেতিয়াহ'লে আপোনাৰ চিকিৎসকক লগে লগে কথাটো জানিবলৈ দিয়ক আৰু তেখেতৰ পৰামৰ্শ লওক। 2 নম্বৰ কথা আৰু এটা কথা হ'ল যে হাত ধোৱা। সদায় অভ্যাস কৰক যে আপুনি যাতে হাতখন দিনটোত 3-4 বাৰ ধুৱে, হেণ্ড ৱাছেৰে ধুৱে বা চাবোনেৰে ধুৱে। আৰু যদি কিবা কাৰণে আপোনাৰ ওচৰত সেই সময়ত চাবোন নাই, বা তেতিয়াহ'লে এলকহল বেছ হেণ্ড চেনিটাইজাৰ এটা যাতে আপোনাৰ লগত থাকে। 4 নম্বৰ কথাটো হ'ল যে ৰেগুলাৰ চেকআপ। হয়, প্ৰেগনেঞ্চিত ৰেগুলাৰ চেকআপ খুবেই দৰকাৰী। আপোনাৰ ৰেগুলাৰ চেকআপত যাওক, কিন্তু এটা কথা যে খুব সৰু কথাতে এতিয়া যাতে আপুনি হস্পিটেল নাযায়, কাৰণ কি যিমান পাৰে হস্পিটেলৰ পৰা দূৰত থাকক। আপোনাৰ মেজৰ কিবা ডাঙৰ অসুবিধা হৈছে যাওক, কিন্তু সৰু কথাৰ কাৰণে আজিকালি বহু চিকিৎসকে অ'ভাৰ ফোন
এডভাইচ দি আছে গতিকে এবাৰ তেওঁলোকৰ লগত কথা পাতি লওক যদি তেওঁলোকে ভাবে যে আপুনি হস্পিটেললৈ আহিব লাগিব তেতিয়া হস্পিটেললৈ যোৱাটো উচিত নিজৰ বাৰে বাৰে আৰু এটা কথা নিজৰ খুব মানুহৰ অভ্যাস আছে বাৰে বাৰে নাক চকু মুখ হাতেৰে চুই থকা গতিকে এই অভ্যাসটো কমাওক বাৰে বাৰে হাত মুখ চকু এইবোৰ চুই নাথাকিব 6 নম্বৰ কথাটো হ'ল টোপনি এগৰাকী প্ৰেগনেণ্ট মানুহৰ কাৰণে টোপনিটো খুবেই দৰকাৰী যাতে দিনত তেওঁ মিনিমাম 2 ঘণ্টা আৰু ৰাতি 8 ঘণ্টা শুবলৈ পায় কাৰণ কি শুৱাটো অকল মাকৰ কাৰণে নহয় শিশুটিৰ বিকাশৰ কাৰণেও ভালকৈ টোপনি অহা ভালকৈ ৰেষ্ট লোৱাটো খুবেই দৰকাৰ 7 নম্বৰ কথাটো ক'ব খুজিছোঁ মই বেলেঞ্চ ডায়েট যাক আমি কওঁ পুষ্টিকৰ আহাৰ এতিয়া অকল মাকৰ কাৰণেই নহয় শিশুটিৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে পুষ্টিকৰ আহাৰ অত্যন্ত দৰকাৰী নেক্সট আমি অলপ অসমত যিটো হৈ আছে বানপানীৰ বিষয়ে অলপ কওঁ মই আগতে যিখিনি কথা কৈ আহিছোঁ সেইখিনিতো হয়েই সেইখিনিতো মানুহগৰাকীয়ে ফ'ল' কৰিবই লাগিব তাৰ লগতে বানপানীত যিবোৰ মহিলা বানপানী আক্ৰান্ত জেগাত থাকি আছে তেওঁলোকে কিছুমান এক্সট্ৰা প্ৰিকশ্যনছ বা সাৱধানতা লোৱা উচিত যিহেতু বানপানীৰ সময়ত চাফা পানীৰ খুব নাটনি হয় গতিকে আপোনালোকে যিয়ে পানী খায় যাতে সেই পানীখিনি ফিল্টাৰ কৰা হয় বা উতলাই ঠাণ্ডা কৰা পানীহে যাতে খায় আৰু বানপানীত দেখিছোঁ খোৱা বস্তুৰো খুব অভাৱ হয় গতিকে কিন্তু গৰ্ভৱতী মহিলা এগৰাকীৰ কাৰণে খোৱাটো অত্যন্ত দৰকাৰী ভাল বস্তু খোৱাটো গতিকে যিখিনি পাৰে আপুনি বস্তু আগতেই যুগুতাই ৰাখিব কিছুমান শুকান বস্তু আমি আগতেই যুগুতাই ৰাখিব পাৰোঁ ঘৰত যেনেকৈ শুকান বুট মুগ ৰাজমাহ চয়াবিন কণী এইবোৰ চব প্ৰটিন ৰিচ খাদ্য হয় যোনবিলাক এগৰাকী গৰ্ভৱতী মহিলাৰ কাৰণে অত্যন্ত দৰকাৰী গতিকে চব বস্তু নহ'লেও এই বস্তুখিনি আপোনালোকে আগৰ পৰাই ঘৰত যুগুতাই ৰাখক আৰু এটা প্ৰব্লেম হয় বানপানীৰ সময়ত মহৰ সমস্যা খুব বেছি মহৰ সমস্যা হয় তেওঁৰ পৰা মেলেৰিয়া হ'ব পাৰে গতিকে আপুনি যাতে সদায় যেতিয়া শুৱে দিনত শুৱে বা ৰাতি শুৱে সদায় যাতে আঁঠুৱাৰ তলত শুৱে আৰু পাৰিলে হাতদীঘল কপাহী কাপোৰ নিজকে যিমান পাৰে ঢাকি ৰাখিব লাগে যাতে মহৰ কামোৰৰ পৰা বাচি থাকিব পাৰে প্লাছ আমাৰ তাত এনেকুৱা বহুত পেচেণ্ট আহে যোনে কয় যে বাইদেউ বানপানীৰ সময়ত আমাৰ গোটেইবোৰ মেডিকেল আগৰ যি কাগজ আছিলে ৰেকৰ্ড চব হেৰাই গ'ল ঔষধ পাতিৰ কাগজবোৰ হেৰাই গ'ল গতিকে মই ক'ব খুজিছোঁ এইখিনি সময়ত যদি আপোনাক জানে যে আপোনাৰ এৰিয়াত বানপানী হয় তেন্তে আপুনি যাতে আগতেই নিজৰ মেডিকেল ৰেকৰ্ড ডক্টৰে দিয়া প্ৰেছক্ৰিপশ্যনছবোৰ চব যাতে আগতে ভাল জেগাত থৈ দিয়ে যাতে পিছত আপোনাৰ এইবোৰ হেৰাই নাযায় আৰু এটা কথা হ'ল যে মেডিচিনছ আপুনি হয়তো বানপানীৰ কাৰণে বাহিৰলৈ ওলাই যাব নোৱাৰিবও পাৰে গতিকে যিখিনি দৰকাৰী মেডিচিন আপোনাক আগতে লিখি দিছে প্ৰেগনেঞ্চিত আইৰণ কেলছিয়াম আৰু ফলিক এচিডটো দিয়েই তাৰ বাহিৰেও যদি আপোনাক চিকিৎসকে কিবা অন্য মেডিচিন দিছে গোটেইখিনি যাতে অলপ বেছি পৰিমাণে আগতেই কিনি থৈ দিয়ে আগতেই ভালদৰে ৰাখি থৈ দিয়ে গতিকে এইবোৰ সৰু সৰু কথা কিছুমান অৱলম্বন কৰিলে মই ভাবোঁ আপুনি ছেফ হৈ থাকিব ভালে থাকিব ইমাৰ্জেঞ্চি দুটা কথাৰ হ'ব পাৰে যদি আপুনি মোক বানপানীৰ ক্ষেত্ৰত সোধে যে এইখিনি সময়ত যদি ইমাৰ্জেঞ্চি কিবা কাৰণে ক'ৰবাত স্থানান্তৰ কৰিবলগীয়া হয় তেতিয়াহ'লে লগত কি লৈ যাব সদায় এটা মহিলাগৰাকীয়ে এটা বেগ এটা ৰেডি কৰি থ'ব য'ত আপোনাৰ মই আগতেই কৈছোঁ মেডিচিনছখিনি আপোনাৰ মেডিকেল ৰেকৰ্ডছখিনি আগতে যি পৰীক্ষা কৰিছে তেজৰ পৰীক্ষা আল্ট্ৰাচাউণ্ড যি কৰিছে তাৰ ৰিপৰ্টছখিনি যাতে তাত থাকে তাৰপিছত আপোনাৰ মেডিচিনছ প্লাছ চাফা পানী খাবলৈ কাৰণে অলপ খোৱা বস্তু আপোনাৰ কাৰণে চাফা কাপোৰ এযোৰ বা দুযোৰ
এইখিনি বস্তু যাতে বেগটোত থাকে। আৰু এটা ইমাৰ্জেঞ্চি হ'ব পাৰে যে আপুনি হঠাৎ আপোনাৰ সময় আহিছে ডেলিভাৰী আৰু হঠাৎ আপুনি হস্পিটেল যাবলগীয়া হ'ল, তেতিয়াও আপোনাৰ সদায় বেগ এটা পেক হৈ থাকিব লাগে, যাতে লৰালৰিকৈ গ'লেও আপুনি এইখিনি বস্তু হস্পিটেলত লৈ যাব পাৰে। তাতেও আপোনাৰ মেডিকেল ৰেকৰ্ডছখিনি, আপোনাৰ লাগতিয়াল মেডিচিনছখিনি, আপোনাৰ বাবে চাফা কাপোৰ, ডেলিভাৰীৰ সময়ত ডেলিভাৰীৰ পাছত আপুনি যিখিনি কাপোৰ পিন্ধিব সেইখিনি কাপোৰ, আপোনাৰ চাফা আণ্ডাৰ গাৰ্মেণ্টছ, চেনিটেৰী নেপকিনছ, তাৰপিছত বেবীটো প্ৰথমবাৰ ধৰিবলৈ কাৰণে যি কাপোৰ আপুনি ব্যৱহাৰ কৰে, সাধাৰণতে আমাৰ অসমীয়া মানুহে পুৰণা চাফা ধুতিৰ কাপোৰ লয়, গতিকে সেইখিনি কাপোৰ, বেবীৰ কাৰণে ডাইপাৰ, চাফা টাৱেল, এইখিনি যাতে আপোনাৰ লগত থাকে। এতিয়া আহোঁ আমি ডায়েটৰ ওপৰত। কি খাব লাগে। আমি সকলোৱে জানো যে প্ৰেগনেঞ্চিৰ সময়ত এটা বেলেঞ্চ ডায়েট, এটা পুষ্টিকৰ আহাৰ খুবেই দৰকাৰী। মাকৰ কাৰণেতো দৰকাৰী হয়েই, কাৰণ কি ইমিউনিটিৰ কাৰণে, কিবা বেমাৰৰ পৰা যুদ্ধ কৰাৰ কাৰণে আমাৰ খোৱা খাদ্যটোৱে বহুতখিনি সহায় কৰে। তাৰ লগতে এই পুষ্টিকৰ আহাৰে অকল মাক নহয়, বাঢ়ি অহা শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ দুটাৰে কাৰণে অত্যন্ত জৰুৰী। আৰু এতিয়া বহুতে সোধে যে এইখিনি সময়ত কি খাব লাগে, কি খাব নালাগে। আৰু এটা কথা মনত আহে যে যেন বজাৰত পোৱা আটাইতকৈ দামী বস্তুটোৱে যেন পুষ্টিকৰ হ'ব, কিন্তু সেইটো নহয়। আমি ঘৰতে যি শাক পাচলি খাওঁ, সাধাৰণতে আমাৰ ঘৰত যিখিনি বস্তু থাকে সেইখিনি ভালদৰে খালেও সমানেই পুষ্টি পোৱা যায়। গতিকে এটা কথা হয় যে প্ৰেগনেঞ্চিত যিখিনি আমি ৰেগুলাৰলি খাওঁ তাৰ উপৰিও 300 কেলৰি প্ৰতিদিনে এক্সট্ৰা লাগে। এতিয়া আপুনি হয়তো ভাবিব পাৰে যে এই 300 কেলৰিটো আমি ক'ত পাম যিখিনি এক্সট্ৰা খাব লাগে। মই আপোনাক সৰু কিছুমান উদাহৰণ দিব খুজিছোঁ। 2 কাপ গৰুৰ গাখীৰ খালেও আপুনি 200 কেলৰি এক্সট্ৰা পাব। 2খন ৰুটি, 1 বাতি চব্জি খালেও আপুনি 300 কেলৰি এক্সট্ৰা পাব। 100 গ্ৰাম ভাত খালে 325 কেলৰি পোৱা যায়। আৰু যদি আপুনি এটা কণী খায় তাতে 75 কেলৰিজ থাকে। গতিকে এইবোৰ মই জাষ্ট সৰু সৰু উদাহৰণহে দিছোঁ। এনেকৈ আপুনি ঘৰুৱা বস্তু খালে আপোনাৰ যিখিনি এক্সট্ৰা কেলৰিজ লাগে সেইখিনি নিশ্চয় মেকআপ হ'ব। তাৰ কাৰণে কোনো বেলেগ সাধাৰণ বস্তু বিচাৰিবলৈ দৰকাৰ নাই। আৰু প্ৰেগনেঞ্চিত আমাক কি লাগে? 1 নম্বৰতে প্ৰ'টিন লাগে, প্ৰ'টিনযুক্ত আহাৰ খাব লাগে। এইবোৰ আমি ক'ত পাম? মাছ, মাংস। যদি আপুনি নিৰামিষ আহাৰৰ কথা ভাবে তেন্তে দালি, ৰাজমাহ, বুট মুগ, গাখীৰ, এইবিলাকত প্ৰ'টিনছ থাকে। নেক্সট আপোনাৰ কাৰ্বহাইড্ৰেটছ থাকে। আমি ভাত, ৰুটি এইবিলাকত মেক্সিমাম কাৰ্বহাইড্ৰেটছ থাকে। আৰু আপোনাৰ দৰকাৰী হ'ল ভিটামিনছ আৰু মিনাৰেলছ আৰু ফাইবাৰ্ছ। ভিটামিনছ এণ্ড মিনাৰেলছ বেবী, মাক দুটাৰে কাৰণে দৰকাৰী। এইবোৰ থাকে আপোনাৰ সেউজীয়া শাক পাচলি, তাৰপিছত ফল মূল। এনেকুৱা নহয় যে আপুনি কিবা সাংঘাতিক স্পেচিয়েল বস্তু কিনি খাব লাগিব। আমাৰ ঘৰৰ বাৰীত যে পালেং, লাই, ভটুৱা এইবোৰ থাকে, এইবোৰত খুব বেছি পৰিমাণৰ ভিটামিনছ এণ্ড মিনাৰেলছ থাকে। আইৰণ, যোনটো প্ৰেগনেঞ্চিত খুবেই বেছি দৰকাৰী। এই খাদ্যবোৰ খুব ৰিচ হয় আইৰণ কণ্টেণ্টত। বাৰীৰ মধুৰি, আমলখি, কল, এইবোৰ আচলতে বেছিহে নিউট্ৰিচিয়াছ প্ৰেগনেঞ্চিৰ সময়ত। গতিকে মই ভাবোঁ যে এইবোৰ সাধাৰণ বস্তুখিনিকে আপুনি ভালদৰে বনাই খাওক, সময়ত খাওক, ভালকৈ ৰান্ধি খাওক, তেতিয়াহ'লে আপোনাৰ নিশ্চয় আপুনি পুষ্টিকৰ আহাৰেই পাব। এই টপিকটো আচলতে খুব ইণ্টাৰেষ্টিং হয় যে মিউজিকৰ
অজন্মা শিশুটিৰ ওপৰত কিবা এফেক্ট আছে নেকি? হয়, চাইণ্টিষ্টবিলাকে পাইছে যে মিউজিকে বেবীৰ ব্ৰেইন ষ্টিমুলেশ্যন কৰে, হয়তো মানসিক বিকাশত সহায় কৰিব পাৰে। আৰু এটা কথা, এইটো কথা প্ৰুভেন যে 7 মাহৰ পিছত বেবীয়ে হেনো মাকৰ মাতটো চিনি পোৱা হয়, বাহিৰৰ পৰা অহা মিউজিক অলপ চিনি পোৱা হয়। গতিকে কোৱা হৈছে যে 24 উইকছ বা 7 মাহমানৰ পৰা ভাল মিউজিক শুনিলে বেবী ষ্টিমুলেশ্যন হয়, বেবীৰ ব্ৰেইন ষ্টিমুলেশ্যন হয়। আৰু চবতকৈ ডাঙৰ কথা, ভাল মিউজিক শুনিলে গৰ্ভৱতী মহিলাগৰাকীৰ ওপৰতো চুডিং এফেক্ট এটা হয় আৰু বেবীটোৰ ওপৰতো এটা চুডিং এফেক্ট হয়। প্ৰথম কথা, প্ৰেগনেঞ্চি এটা খুব নেচাৰেল বস্তু হয়, ইয়াক কোনো বেমাৰৰ দৰে নাচাব, এটা নেচাৰেল প্ৰচেছ। আপুনি সাধাৰণতে যেনেকৈ থাকিছিলে আগতে, আপোনাৰ যিটো আপোনাৰ লাইফষ্টাইল আছিলে সেইটো মেইনটেইন কৰক। হয়, কিছুমান সৰু সৰু কথা আছে যিবোৰ মনত ৰখাটো ভাল। এতিয়া কি আপুনি কৰিব? 1 নম্বৰতে পুষ্টিকৰ আহাৰ খাওক, আপোনাৰ টেবলেট যিখিনি আইৰণ কেলছিয়াম সেইখিনি ডেইলি খাওক। চিকিৎসকে যদি তাৰ লগতে অন্য কিবা মেডিচিন দিছে সেইবোৰ ৰেগুলাৰলি খাওক। যদি ক'ৰবাত ফুৰিবলৈ যায় তেন্তে নিয়ম নীতিবোৰ পালন কৰিব। যদি গাড়ীত বহে সদায় ছিট বেল্টটো লগাই বহিব। কেতিয়াও ষ্ট্ৰেছ নল'ব, বেয়া চিন্তা মনলৈ আহিবলৈ নিদিব। ভালকৈ টোপনি মাৰক। মই আগতেও কৈছোঁ, দিনত যাতে 2 ঘণ্টা আপুনি ৰেষ্ট পায়, ৰাতি যাতে 8 ঘণ্টা মিনিমাম শুবলৈ পায়। অলপ মাইল্ড এক্সাৰচাইজ কৰিব পাৰে যদি আপোনাৰ বিশেষ কোনো ৰেষ্ট্ৰিকশ্যন নাই। ৰাতিপুৱা গধূলি অলপ সময় ব্ৰিস্ক ৱকিং বুলি কওঁ আমি যাক, অলপ খোজ কাঢ়ক, ভাল কিতাপ পঢ়ক, মনটো ভাল লাগিব। সদায় চাফা পানীহে খাব, ফিল্টাৰ কৰা, উতলাই ঠাণ্ডা কৰা। কিবা যদি আপোনাৰ শাৰীৰিক অসুবিধা পাইছে, লগে লগে আপোনাৰ ডক্তৰৰ ওচৰলৈ যাওক, সময়ত নিজৰ ভেকচিনছবোৰ লওক। এতিয়া কি কৰিব নালাগে? নিচাযুক্ত বস্তুৰ পৰা দূৰত থাকিব। ঘৰত যদি আপোনাৰ কিবা ৰাসায়নিক বস্তু আছে, কেতিয়াবা আমাৰ গাৰ্ডেনত পেষ্টিচাইডছ থাকে, এইবোৰ বস্তুৰ পৰা দূৰত থাকক। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ যাতে আপুনি কোনো ধৰণৰ মেডিচিন নিজৰ ফালৰ পৰা নাখায়। খুব বেছি ওজন বস্তু নাদাঙিব। হাউলি কাম যাতে নকৰে। গাখীৰ খালেও সদায় গাখীৰটো যাতে ভালদৰে উতলাইহে খায়, মানে আনপেষ্টাৰাইজ মিল্ক খাব নালাগে। সাগৰীয় মাছ এইবোৰ বস্তুৰ পৰা অলপ এতিয়া কমাই খাওক। মাছ মাংস আপুনি যিয়েই খায় সেইটো যাতে ভালদৰে ৰান্ধি ভালদৰে সিজিছে তেনেকুৱা মাছ মাংসহে খাব। তাৰপিছত এইটো সময়ত এক্সৰে বা যিকোনো ৰেডিয়েশ্যনৰ পৰা দূৰত থাকক। প্ৰেগনেঞ্চি এটা খুবেই ধুনীয়া এক্সপিৰিয়েঞ্চ, খুব ভাল অনুভৱ। এই সময়খিনি এনজয় কৰক, ভালে থাকক, ঘৰত থাকক। ষ্টে হোম, ষ্টে ছেফ। থেংক ইউ।